So hey guys, welcome back to my channel. নতুন এটা ভিডিওৰ মাজত সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিওটো ক'ত আৰম্ভ হৈছে আপোনালোকে চাই আচৰিত হ'ব। অলপ দেখাই দিম। So guys, মই এতিয়া আছোঁ হালদিবাৰী বুঢ়ীমাই থানত আৰু আজি দেওবাৰ দিন। So দেওবাৰ দিন বুলি আমি মানে লগৰবিলাকে এটা ট্ৰিপ বনাইছিলোঁ ফুৰিব। কাজিৰঙা আহিছিলোঁ। কাজিৰঙা আহিছিলোঁ এতিয়া বুঢ়ীমাই থান এবাৰ ফুৰি আহোঁ, দৰ্শন কৰি আহোঁ আৰু মাৰ আশীৰ্বাদ লৈ আহোঁ। চ' এতিয়া ইয়াত হৈ গ'ল চব দৰ্শন কৰা। চ' এতিয়া এইবিলাক লগৰবিলাক আছে গ্ৰুপত, আমি টোটেল 8জন আহিছোঁ লগৰ। চ' এইটোৱে এতিয়া আৰু ক'ত ক'ত যাম ভিডিঅ'টো সকলোৱে চালে ভাল লাগিব আপোনালোকক। চ' এতিয়া দেখাওঁ আপোনালোকক। চ' এবাৰ চাওক হালদিবাৰী বুঢ়ীমাই থান, আগতে মই দেখুওৱা নাছিলোঁ আপোনালোকক। চ' এইবাৰ চাই লওক। চ' গাইজ এইখনে হালদিবাৰী বুঢ়ীমাই মন্দিৰ হয়, আপোনালোকে চাওক এবাৰ। আৰু এইখন মন্দিৰ নিৰ্মাণৰ পিছত এই অঞ্চলত দুৰ্ঘটনা কমিব ধৰিলে আৰু এই মন্দিৰটোৰ আধ্যাত্মিক গুৰুত্ব আছে আৰু ইয়াক কাজিৰঙাৰ ৰক্ষক বুলি জনা হয়। চ' ভিডিঅ'টো আৰম্ভণিৰ পৰা এবাৰ চাওক। এয়া চাওক কিমান ধুনীয়া লোকেশ্যন, এনিমেল কৰিডৰ পাই গ'লোঁ গাইজ। চ' ইয়াৰ পৰা এটা চাওক সেউজীয়া পৰিৱেশ, কিমান ধুনীয়া ভিউ আহিছে। চ' গাইজ এয়া আহি পালোঁ বুঢ়ীমাই মন্দিৰ। চ' সকলোৱে ইয়াত চাই লওক আৰু সেৱা এটা কৰি লওক। মই আপোনালোকৰ কাৰণে বাৰু সেৱা কৰি লওঁ। চ' এয়া চাওক কিমান মানুহ আছে, সেৱা কৰি পাৰ হৈছে। যিসকলে এইফালেদি পাৰ হৈ যায় সকলোৱে সেৱা কৰি যায় ইয়াত। চ' এয়া মানুহ এতিয়া চাওক কিমান বেছি মানুহ, ভাল লাগিছে ইয়াত আহি মনটো। চ' আপোনালোকক দেখালোঁ। এয়া চাওক বুঢ়ীমাই হালদিবাৰী বুঢ়ীমাই থান। ধূপ জ্বলাবি, ধূপ জ্বলাবি কিন্তু বহুত মই এতিয়া নাই মজা দেখুৱাইছে ৰে। হৰ মহাদেৱ। অ' গাইজ আমি এতিয়া সোমাই আহিলোঁ এয়া হালদিবাৰী বুঢ়ীমাই থানৰ আগত যিটো আছে, মানে হালদিবাৰী বুঢ়ীমাই থানত আগতে এই মন্দিৰখন আছে আৰু ইয়াত বহুতবাৰ সোমাম বুলি ভাবি থাকোঁ কিন্তু সোমাব নোৱাৰিলোঁ। যিহেতু আজি আহিছোঁ হালদিবাৰী এটা ট্ৰিপ কৰিব আহিছোঁ। চ' চবতে সোমাই যাওঁ আৰু আপোনালোকক দেখাই যাওঁ। ইফালে চাওক মন্দিৰখন কিমান ধুনীয়া। এইফালে যাওঁ, এইফালে মহাদেৱ আছে পানীৰ মাজত। হ'ব হা। ইয়েছ, চলাইছে এয়া মহাদেৱ আৰু এইফালে ওপৰত চাওক। চ' গাইজ ইমান ধুনীয়া ধুনীয়া মন্দিৰ এইফালে। এইফালে চাওক, এইফালে কৃষ্ণ ভগৱান আছে, আমাৰ বিষ্ণু ভগৱান আছে। চ' ইমান ধুনীয়া ধুনীয়া এইফালে মন্দিৰ আছে, ভবাই নাছিলোঁ মই। আহি বহুত বেছি শান্তি লাগিছে আৰু এইফালে লগৰবিলাক আছে। এইফালে চাওক। চ' কাজিৰঙা ট্ৰিপটো এবাৰ ধুনীয়া লাগিব মোক ঘূৰি। ত' বাকী এইফালে নন্দী মহাৰাজ আছে এয়া। আৰু ইয়াৰ ব্লগটো ইয়াতে মানে বহুত বেছি দীঘল হৈ যাব ব্লগটো। ত' ভাই ইয়াত আহি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আৰু এইফালে ইমান ডাঙৰ ডাঙৰ মাছ আছে। এইফালে ইয়াত দিছোঁ বিস্কুট খাইছে, কাছ, মাছ, বহুত ডাঙৰ ডাঙৰ মাছ আছে আৰু কাছ আছে এইফালে। এইটো আমাৰ গুৰু। চ' ভাল লাগিছে ইয়াত আহি, মোকতো ভাল লাগিছে। বাকী
মজা লাগিছে ভাল লাগিছে ভাল লাগিছে চ' ইয়াত ভাল লাগিছে আহি আহি যোৱা চ' এতিয়া ইয়াৰ পৰা ওলাওঁ আকৌ নেক্সট ডেষ্টিনেশ্যনত যাওঁ আৰু আপোনালোকক নেক্সট ডেষ্টিনেশ্যনত লগ পাম চ' গৈ থাকোঁ ইয়াৰ পৰা চলো চ' ইয়াৰ পৰা এতিয়া যাওঁ নেক্সট ডেষ্টিনেশ্যন বেলেগ এটা ডেষ্টিনেশ্যনলৈ যাওঁ আৰু আপোনালোকক তাতে লগ পাম